পোনপ্ৰথমে মই সকলোকে নমস্কাৰ জনাই মই আছামিজ পাকঘৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছেনে মই বনালোঁ মাছৰ জোল। আজি মই মাছৰ জোলটো বনালোঁ পকা ঔৰে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মই মাছখিনি প্ৰথমতে ফ্ৰাই কৰি ল'লোঁ, অকণমান দেখুৱাই দিছোঁ মাছটো ফ্ৰাই কৰা। আৰু মই আনফালে এয়া ঔ আৰু পকা ঔ আৰু আলু এনেদৰে বইল কৰি লৈছোঁ, কাটি চাফা কৰি লৈছোঁ, এনেদৰে বইল কৰি লৈছোঁ। এতিয়া মই এইখিনি ভালদৰে বইল কৰি ল'ম। কোনোবা বন্ধু বান্ধৱীয়ে যদি মোৰ ভিডিঅ'টো নতুনকৈ চাইছে, ৰিকুৱেষ্ট কৰিলোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব। আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবিলাক পাই থাকিব। আৰু যিসকল মোৰ পুৰণীয়া বন্ধু বান্ধৱী আছিলে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ মোক ইমানখিনি ছাপোৰ্ট কৰাৰ বাবে আৰু আগলৈকে ছাপোৰ্ট কৰি যাব এনেদৰে। আৰু যিসকল বন্ধু বান্ধৱীয়ে যদি মোৰ লগত ফ্ৰেণ্ড হ'ব বিচাৰে তেতিয়াহ'লে প্লিজ এটা কমেণ্ট কৰিব। এয়া দেখিছেনে মোৰ আলুখিনি বইল হৈছে, সিজিছে। এতিয়া মই গেছটো অফ কৰি নমাই দিম আৰু মই এই আলুখিনি অকণমান পিটিকি ল'ম। এয়া দেখিছেনে মই পিটিকি লৈছোঁ আৰু মই ঔখিনিও অকণমান পিটিকি ল'ম, তেতিয়াহ'লে খাবলৈ টেষ্টি আৰু সোৱাদ হ'ব। আলুখিনি মই ভালদৰে পিটিকি ল'ম। এতিয়া মই মাছ ফ্ৰাই কৰা কেৰাহীটোতে দিছোঁ পাঁচফোৰণ অকণমান আৰু লগতে মই শুকান জলকীয়াও কেইটামান দি দিম। অলপ টাইম জলকীয়াখিনি ফ্ৰাই কৰাৰ পিছত মই বিলাহী এটা কাটি ৰাখিছিলোঁ সেয়াও দি দিছোঁ। বিলাহীটো অকণমান ফ্ৰাই কৰি ল'ম। বিলাহীখিনি ফ্ৰাই হোৱাৰ পিছত মই যে ঔখিনি আৰু আলুখিনি পিটিকি ৰাখিছিলোঁ সেয়া দি দিম। মই আলু আৰু ঔ বইল কৰা পানীখিনি পেলোৱা নাই, তাতে মই পিটিকিছোঁ। পানীখিনি পেলাব নালাগে, পেলালে আৰু টেষ্টটো কমি যাব। সেই পানীখিনিতে মই পিটিকি লৈছোঁ। এতিয়া মই এইখিনি ঢালি দি দিম তাত। গোটেইখিনি ঢালি দিয়াৰ পিছত মই আকৌ লৰাই দিলোঁ। তাৰপিছত মই অকণমান বেছিকৈ পানী ঢালি দিলোঁ। আমাৰ সিদিনাখন আলহী আছিলে সেইকাৰণে মই অকণমান বেছিকৈ পানী দিলোঁ। যদি আপোনালোকে পানী কমকৈ দিয়ে তেতিয়াহ'লে কমকৈও দিব পাৰে। মই অকণমান বেছিয়ে দি দিলোঁ। পানী দিয়াৰ পিছত ভালদৰে উতলিব দিলোঁ আৰু মই ইয়াতে 5-6টামান কেঁচা জলকীয়া কাটি ৰাখিছিলোঁ সেয়া দি দিলোঁ। এনেদৰে টেঙাৰ আঞ্জাত কেঁচা জলকীয়া ফালি দিলে খাবলৈ টেষ্টি হয়। আৰু মই সোৱাদ অনুপাতে নিমখ আৰু হালধি দি দিলোঁ। হালধি আৰু নিমখ দিয়াৰ পিছত মই আকৌ 2 মিনিটমান সময় উতলিব দিলোঁ। উতলাৰ পিছত মই ইয়াতে এড কৰিলোঁ ফ্ৰাই কৰি ৰখা মাছখিনি। মাছটো দিয়াৰ পিছত মই আকৌ 5 মিনিটমান সময় ভালদৰে উতলিব দিলোঁ, কিয়নো মাছ দিয়াৰ পিছত টেঙাৰ আঞ্জা এনেও টেঙাৰ আঞ্জা খাবলৈ টেষ্টিয়ে হয়। মাছ দিয়াৰ পিছত আকৌ ভালদৰে উতলিব দিলে আকৌ টেষ্টি হয়, খাবলৈ বহুত সোৱাদ লগা হয়। সেয়েহে মই 5 মিনিটমান সময় উতলিব দিলোঁ। এয়া দেখিছেনে কিমান হাই ফ্লেমত মই আঞ্জাখন উতলিব দিছোঁ। হাই ফ্লেমত পূৰা উতলি আছে। 5 মিনিটমান সময় হাই ফ্লেমত উতলাৰ পিছত এয়া দেখিছেনে আঞ্জাখন অকণমান শুকাই গৈছে। এতিয়া মই গেছটো অফ কৰাই নমাই দিম, লগতে মই আপোনালোকৰ মাজত পৰিৱেশনো কৰি দিম। এয়া দেখিছেনে আপোনালোকৰ মাজত পৰিৱেশন কৰিছোঁ। টেঙাৰ জোলটো কিমান ধুনীয়া হৈছে খাবলৈ আৰু টেষ্টিও হৈছে বহুত। এতিয়া ৰাখিছোঁ, অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম। বাই বাই।